স্বাগতম জনাইছোঁ। আজি মই গ'লোঁ মুগা চুমনিলৈ। মোৰ শাহুমাই মুগা অলপ পুহিছে, চুমনিত মুগা অলপ ধৰি দিবলৈ মাতিলে। মই গ'লোঁ মুগা অলপ ধৰি দিবলৈ। এয়া দেখিছে নহয়, মুগা এজন খাবই নুগুছে থালটোৰ পৰা। তাৰপাছত মুগাবোৰৰ পাতবোৰ যে কমি আহিছে, সেইকাৰণে ইহঁতে তললৈ নামি আহিছে পাত নাইকিয়া হোৱাত। এতিয়া ইজোপা গছৰ পৰা সিজোপা গছলৈ অনা নিয়া কৰিছোঁ। এইকেইজনলৈ চাওকচোন, কি গহীন গম্ভীৰকৈ আহি আছে মহাপুৰুষ কেইজন। এওঁলোকক লৈ বেলেগ গছত দিবগৈ লাগে। আপোনালোকে বাৰু মুগা খেতি কৰেনে? আৰু কোনে কোনে মুগা চুবলৈ ভয় কৰে কমেণ্ট কৰি জনাবচোন। বহুতে মুগা চুবলৈ ভয় কৰে। ময়ো ফাৰ্ষ্ট মুগা চুবলৈ ভয় কৰিছিলোঁ, কিন্তু আজিকালি ভয় নালাগে, চুব পাৰোঁ। মুগা খেতিটো কৰিলে মানে আৰ্থিকভাৱে বহুতো স্বাৱলম্বী হ'ব পাৰে। আমাৰ বিশেষকৈ মহিলাসকলে ঘৰত যদি বাৰী থাকে, এনেই থকা সময়কণত মুগা পুহিব পাৰে। ঠাণ্ডা দিন হ'লে মুগাটো পকিবলৈ বেছি দেৰি লাগে, কিন্তু গৰম দিনত সোনকালে হয়। মাহঁতে এতিয়া লগোৱা এমাহ হোৱা নাই, কিন্তু এতিয়া পকিছে, দুই এটা পকিছে। আজিৰ পৰা পকিবলৈ আৰম্ভ কৰিছে মানে। তাৰপিছত এইফালে চাওকচোন, এজনৰ অভিমানখন একেবাৰে ইচ ৰাম। মই লৈ যাম এতিয়া বেলেগ এজোপা গছলৈ। আৰু আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে মতামত জনাবলৈ নাপাহৰিব দেই। সকলোৱে কমেণ্ট কৰিবচোন। মুগা চুবলৈ ভয় কৰে নে নকৰে? বহুতেই ভয় কৰে। আৰু এইখিনিতে এটা কথা কওঁ, আপোনালোকে যোনে যোনে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাইছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকৰ মৰমৰ অবিহনে মই একেবাৰে শূন্য। আপোনালোকে মোক মৰম দিব, আশীৰ্বাদ দিব, যাতে মোৰ চেনেলটো আগবাঢ়ি যাব পাৰে। আৰু মতামত জনাবলৈ যে একেবাৰে নাপাহৰিব। তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। বাই বাই।